নমস্কাৰ সমূহ অসমবাসী ৰাইজলৈ নৰ্থ ইষ্ট এণ্টাৰটেইনমেণ্ট ফালৰ পৰা আন্তৰিক সেৱাৰ শুভেচ্ছা জনাইছোঁ। আজি এই ভিডিঅ'টো দিয়াৰ মোৰ সমূল ইচ্ছা নাছিলে, কিন্তু এটা কাৰণে এই ভিডিঅ'টো মই দিব লগা হ'ল। আজি আমাৰ মিচিং সমাজৰ ইউটিউবাৰ কেইজনমানে মোক ইমান বেয়াকৈ ৰোষ্ট কৰিছে, অতি লজ্জাজনক। এনেধৰণৰ নিকৃষ্ট কাম তেওঁলোকে কেতিয়াও কৰিব নালাগে, আৰু ৰোষ্ট কেনেকৈ কৰে সেই বিষয়টো তেওঁলোকে নাজানে। সেইকাৰণে ৰোষ্ট কেনেকৈ কৰে সেইটোৰ ওপৰত তোমালোকে জ্ঞান লৈ ল'ব লাগে। আচলতে এক নম্বৰ কথাটো, ৰোষ্ট কৰি মানুহক গালি পৰাৰ অধিকাৰ তোমালোকৰ লগত নাই। ৰোষ্ট বিষয়টো কি? মানুহক এটা হাঁহিৰ খোৰাক জগোৱা, সেই বস্তুটোকে তোমালোকে নাজানে। তাৰপিছত আৰু মানুহৰ ব্যক্তিগত লৈ তুমি ৰোষ্ট কৰি থাকিবা, সেইটো মানুহৰ নীতি আৰু নিয়ম নেকি? আৰু এজন ৰোষ্টাৰে মোকতো কৈ দিলে যে অসমীয়া ব্যাকৰণখন ভালকৈ জানি বুজি ল'বা। অসমীয়া ব্যাকৰণখন মই জানি বুজি ল'ব লাগে? মই সৰুৰ পৰা অসমীয়া মিডিয়ামত পঢ়ি পিনি ডাঙৰ দীঘল হোৱা মানুহ। মোৰ ঘৰত হেমকোষ, অসমীয়া ব্যাকৰণ, বিশ্বকোষ গোটেইখিনি মোৰ লগত আছে। তুমি মোক শিকাব নালাগে অসমীয়া ব্যাকৰণখনৰ কথা। মই নিতুমণিতাৰ কথা প্ৰসংগতে এইটো কথা কওঁ, মিচিং মানুহ হয়তো ক'ৰবাত ভিক্ষা খুজি খায়। মিচিং মানুহ হয়তো ক'ৰবাত ভিক্ষা খুজি খায়, ক'ৰবাত ক'ৰবাত। সেই কথাটো তুমি কিয় বুজি নাপালা? ক'ৰবাত তুমি কি বুজায় অসমীয়া গ্ৰামাৰ? তোমাক সেইটোৱে মই সুধিছোঁ। তুমি যে ইমান যে অসমীয়া ব্যাকৰণটো যে জানো বুলি নিজকে প্ৰতিপন্ন কৰি দেখুৱাইছা, ক'ৰবাত শব্দটোৱে কি বুজায়? তুমি মিচিং ৰাইজক কি অকৰা বুজাব বিচাৰিছা নেকি? মিচিং মানুহক কি অকৰা পাইছা নেকি? আজি মিচিং মানুহৰ বহুত গুণী জ্ঞানী মানুহ আছে, বহুত সাহিত্যিক আছে, বহুত শিক্ষিত যুৱক যুৱতী আছে। ক'ৰবাত শব্দটো কি বুজাইছে? তোমাক মই সেইটোৱে সুধিছোঁ। ক'ৰবাত শব্দটো কি বুজায়? ডাইৰেক্ট তেওঁ কৈছে নেকি মিচিংসকল ভিক্ষাৰী, মিচিং জাতিটো ভিক্ষাৰী? সেই কথা কৈছে নেকি? সেইটো কাৰণে গ্ৰামাৰটো মই শিকিব লগা নহয়, আচলতে তুমি শিকিব লাগে। আৰু তেওঁ কথা প্ৰসংগক্ৰমে গোটেই কথাখিনি কৈছিলে, তাৰপিছতো ক'ৰবাতটো তেওঁ ইউজ কৰিছে। তাৰপিছত তই মোক গ্ৰামাৰ শিকাব আহ? গ্ৰামাৰটো শিকি ল'বলৈ ক। তোৰ যদি গ্ৰামাৰৰ জ্ঞান নাই, অসমীয়া গ্ৰামাৰটোৰ যদি তোৰ জ্ঞান নাই, তই মনে মনে থাক, কিন্তু মোক শিকিবলৈ তই বাধ্য কৰাব নালাগে। আৰু এই ৰোষ্টাৰজনে কি কৈছে জানেনে? সি মোক কৈছে মিচিং জাতিটোক লৈ তই জ্ঞান দিব নালাগে। মই মিচিং জাতিটোক জ্ঞান দিবলৈ যোৱা নাই, মোৰ জ্ঞান দিয়াৰ অধিকাৰো নাই। কিন্তু মই এটা কথাই কৈছিলোঁ, সত্যটোৰ লগত যুঁজক, যিটো সত্য সেইটোৰ লগত যুঁজক। নিতুমণি শইকীয়া আজি ভুল কৰা নাই বুলি মই ক'বলৈ যোৱা নাই। নিতুমণি শইকীয়াই ভুল কৰিছে। কোনটোত তেওঁ ভুল কৰিছে? মিচিং শব্দটো উল্লেখ কৰাৰ কাৰণে তেওঁ প্ৰকৃততে ভুল কৰিছে। কথা প্ৰসংগক্ৰমে তেওঁ সেই ভাষ্যটো আহিলে, তাৰ ওপৰতো আমি দৃষ্টি নিক্ষেপ কৰিব লাগিব। সেইটোকে ৰোষ্টাৰ ভাই, তোমাক মই কৈছোঁ এটা কথাই, মই মিচিং জাতিৰ ওপৰত, মিচিং জাতিক কেতিয়াও মই জ্ঞান দিব ওলোৱা নাছিলোঁ, আৰু মই জ্ঞান নিদিওঁ। আৰু মোৰ দিয়াৰ যোগ্যতা আছে যদিও মই যোগ্যতা দিবলৈ চেষ্টা নকৰোঁ। আৰু বন্ধুসকল, এই ৰোষ্টাৰজনে মোক কি ক'লে জানেনে? মই হেনো মিচিং মানুহ নহয়। মই মিচিং মানুহ কেনেকৈ নহয়? যদি মই প্ৰকৃততে মিচিং মানুহেই নহয়, পেগু টাইটুলটো ক'ৰ পৰা আহিলে? সেইকাৰণে ৰোষ্টাৰজনক মই সুধিছোঁ, মোৰ বংশধৰ সুধি চাবি তই, প্ৰকৃততে মই মিচিং মানুহ হয় নে নহয়? মোৰ গাত মিচিঙৰ তেজ আছে নাই? সেই কথাটো তোমাক মই সুধিছোঁ ৰোষ্টাৰ ভাই। তই মোক মক্কেল কৈছ, মক্কেল মই? তইটোতো আৰু মহান মক্কেল। অসমীয়া অভিধানখনটো গোটেই শেষেই কৰি দিলি তই। অসমীয়া ব্যাকৰণ পঢ়িবলৈ মোক কওঁ। অসমীয়া হেমকোষ, বিশ্বকোষ মোৰ ঘৰত আছে, পাৰিলে আহি চাবি। মোক তুমি অসমীয়া ভাষাটোৰ ওপৰত জ্ঞান দিব নালাগে। অসমীয়া ব্যাকৰণটোৰ ওপৰত মোক তোমাৰ জ্ঞান দিয়াৰ কোনো দৰকাৰ নাই, গম পালা? যি কি নহওক বন্ধুসকল, সেই ৰোষ্টাৰজনে মোক অতি দুখ লগাকৈ কথাবোৰ কৈছিল, সেইটো কাৰণে ময়ো আৱেগত গোটেই কথাখিনি ক'লোঁ। আপোনালোকৰ মনত অলপো দুখ নকৰি মোৰ ওপৰত। আৰু এই ভিডিঅ'টোৰ মাধ্যমেৰে
মই তেওঁক বুজনি দিব চেষ্টা কৰিছোঁ। তেওঁ হয়তো সৰু ল'ৰা, সেইটো কাৰণে গোটেই বস্তুবোৰ বুজি পোৱা নাই, সেইটোকে মই ক'ব বিচাৰিছোঁ। নমস্কাৰ।